ঐ দাদা 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 কাতি বিহু আজি নহয় জানো কি কি কৰিব লাগিব আজি আজিতো ধাননি পথাৰত চাকি দিব লাগে তুলসী তলত চাকি দিব লাগে তাৰপিছত পদূলি মুখত দিব লাগে চাকি সেৱা কৰিব লাগে অকণমান যাতে শস্যই নদন বদন হয় ঘৰখন সেইবাবে অকণমান ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে সেইকাৰণে আৰু সেইটো কাৰণে কাতি বিহুটো দাদা হুঁচৰি নকৰে নেকি কাতি বিহুত হুঁচৰি কৰিব লাগে হুঁচৰি গাব লাগে ঘৰে ঘৰে ঠেট অকাটো হুঁচৰি নকৰে কাতি বিহুত চবৰে ঘৰখন দুখীয়া হৈ থাকে কাতি বিহু হৈছে কঙালী কঙালী মানে কংগাল দুখীয়া একেবাৰে একো নাথাকে কাৰো ঘৰতো কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগতে ধেমালি কৰোঁ বহাগত মাঘত ভোগালী শস্যই নদন বদন হয় অকল খাব লাগে মাঘৰ বিহুত বহাগৰ বিহু হৈছে ৰঙালী প্ৰকৃতিয়েও কুঁহিপাত হ'লে কুলিয়ে কু কু কৰে সেইটো হৈছে ৰঙালী আনন্দ ৰং কৰিব লাগে নাজানা নেকি তই আজিৰ পৰা ভালকৈ মনত থৈ দিবি দেই পোৱালি আমাৰ বিহু তিনিটা কাতি বিহু মাঘ বিহু বহাগ বিহু দেও আৰু মনত থবি কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগ বিহু বা ৰঙালী বিহু ৰঙালী হ'ব এতিয়া আমি কি কৰিব লাগে চাকি দিবগৈ লাগে পথাৰত ব'ল ব'ল আৰু মাহঁতে কৰিছে আৰু মিঠাতেল চিঠাতেল আনিব লাগে মিঠাতেল শলিতা গোটাব লাগে চাকি দিব লাগে মাহঁতে ক'ত গ'ল কৃষ্ণ আইচ আপোনালোকলৈ কাতি বিহু শুভেচ্ছা জনালোঁ আমাৰ মায়ে এয়া চাকি দিছে পথাৰত আমিও অকণমান আহিলোঁ হেপ্পী কাতি বিহু জয় অসম ঐ মা পোকবোৰ ইমানকৈ আহিছে চাকিটোত নুমাই পেলাবচোন বেটা চাকিটোত পৰি কিনে পোকখিনি চাকিটোত পৰিলে নুনুমাই নহয় চাকিটো সিহঁতি মৰি থাকিব যেতিয়া ইয়াত চাকিটোত পৰিবহি চাকিটোত পৰি কিনে যেতিয়া সিহঁতি মৰি থাকিব আমাৰ ধানখিনি ভাল হ'ব গুটি গুটি হ'ব বেছিকৈ ধান পাম সেইকাৰণে পথাৰত চাকি দিব লাগে যিমান পাৰে সিমান দিব লাগে চাকি কথাটো সেইটোহে তাৰমানে ন মই আজিহে জানিছোঁ আমাৰ ধানখিনি ভাল হওক আৰু ন পোকবোৰ চব মৰি থাকিব কৃষ্ণ 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 আমাৰ ধানখিনি ভাল হওক সকলোলৈকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ জয় আই অসম ঐ পোৱালি আকৌ এই চাই কিমান চাকি লগাই দিলোঁ পদূলি মুখত বা দাদা ধুনীয়া লাগিছে দেই চাকিখিনি বহুত ভাল লাগিছে সুন্দৰ অতি সুন্দৰ যিহেতু মুখখন মেল খাই থাকিলে কিবা লাগি ধৰিলে নেকি হেপ্পী কাতি বিহু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ আৰু কাতি বিহু হিয়া ভৰা মৰম যাচিলোঁ